थांनाय दाननिफ्रायनो मोनसे खौसेथिनि मोनसे हानजा सुरनाय UPPL दोलोनिफ्राय गुबुन गुबुन जायगायाव बेखौ लानाय जादों आरो दिनै बेखौ तामुलपुर जिल्लायाव बे खौसेथिनि हानजा सुरनायखौ लानाय जादों। थांनाय गोलाव समाव बड'लेण्ड ओनसोलाव हारि माहारिनि गेजेराव खौसेथि गैयै मोनसे थासारि दङमोन। नाथाय UPPL सरकार फैनायनि उनाव बर' माहारि आरो गुबुन गुबुन माहारिनि गेजेराव दिनै खौसेथिनि मोनसे थासारि फैदों। जाय थासारियाव बयबो गोजोनै दिनै संसार जानो हादों आरो फैबाय थानाय समाव जोंनि जेसेबां इयुन जोलै बिसोरखौ जोङो खौसेथिनि दौलेंजों अराय सम मोननानै लांनो थाखाय लोगोसे जोंनि जि हास्थायनाय जे मोनसे गोजोन आरो जौगासार बड'लेण्ड दानो थाखाय जोङो बे हाबाफारिखौ लादों। जाहाथे रावबो खनसेबो बे ओनसोलाव दुखुआव गोग्लैनाङा, रावबो रावजोंबो हिंसानि बलि जानो नाङा। बे थासारिफोरखौ जों नायदों। 50 बोसोरसोनि गेजेराव बे 5 बोसोर सान्थि फैनाय लोगो लोगोनो दिनै बड'लेण्डआ सोलायनो हमदों। जोंनि फरायसाफ्रा गोग्गो सोलोंथाइ लानो थाखाय मोनसे थासारि मोनदों। मोजां आबाद मावनो थाखाय आबादारिफ्रा, हारिमु सिबिग्राफ्रा मोजाङै हारिमुनि खामानि मावनो थाखाय, गेलेगिरिफ्रा मोजाङै गेलेनो थाखाय जोबोद मोजां मोनसे खाबु मोनदों। बे थासारिखौ अराय सम लाखिनो थाखाय जोंनो खौसेथि नांगोन। दा नंखायनो UPPL हान्जानिफ्राय बर' माहारिजों लोगोसे जोंनि गासैबो 22 हारिफोर बेवहाय रायजो जानाय बिथांमोनखौ लानानै आरो 35 लाख जे सुबुं अनजिमा बिथांमोनखौ बयखौबो लानानै जों बे रेलिखौ खालामनाय जादों। মই অভিনন্দন জনাইছোঁ। বহুত চবে কৈছে যে বহুত ভাল হৈছে আৰু এই 18জন যি প্ৰাৰ্থী আমি ঘোষণা কৰিছোঁ 18জনো জিকি যাব এইটো নিশ্চিত হৈছে। আমাৰ এইটো শান্তি আৰু সম্প্ৰীতিৰ যিটো যাত্ৰা এইটো আমি এমাহ আগত আৰম্ভ কৰিছিলোঁ। বড়োলেণ্ডত পৰিৱৰ্তন অহাৰ পিছত, শান্তি ঘূৰি অহাৰ পিছত আমি সকলো বিচাৰিছোঁ যে এটা সময়ত বিভিন্ন কাৰণত হেৰাই যোৱা আমাৰ সম্প্ৰীতি, আমাৰ মৰম স্নেহ যিটো চিৰযুগমীয়া হ'ব লাগে আৰু বড়োলেণ্ডত সদায় থাকিব লাগে। এটা সময়ত আমি দেখিবলৈ পাইছিলোঁ যে বড়ো অনাবড়ো ৰাজনীতি ইয়াতে আৰম্ভ হৈছিলে। আমি একেলগে বসবাস কৰা 26টা জনগোষ্ঠী একত্ৰীকৰণ হৈ থাকিব লাগিব। আমি একেলগে বসবাস কৰা 26টা জনগোষ্ঠীৰ ভাষা, সংস্কৃতি, আমাৰ পৰিচয়, অস্তিত্ব আমি একেলগে ৰক্ষণাবেক্ষণ দিব লাগিব। আৰু এই পৰিৱেশ আগৰ চৰকাৰবিলাক কৰিব পৰা নাছিলে। এই পৰিৱেশ আগৰ ৰাজনীতি দলবিলাক কৰিব পৰা নাছিলে। UPPL মডেলৰ ৰাজনীতি, যি ৰাজনীতিৰ মডেলটো UG ব্ৰহ্ম ডাঙৰীয়াই 2015 চনত আৰম্ভ কৰিছিলে, সেই মডেলেদি আহি আজি বড়োলেণ্ডত চৰকাৰ বনাই আমি 26টা জনগোষ্ঠীক একেলগে আগুৱাই লৈ যোৱা, সেই জনগোষ্ঠীবোৰৰ শিক্ষা, সেই জনগোষ্ঠীবোৰৰ অৰ্থনীতি, সেই জনগোষ্ঠীবোৰৰ সামাজিক পৰিস্থিতিবিলাক আজি আমি নিয়ন্ত্ৰণ কৰি খুব সুন্দৰ এটা পৰিৱেশত লৈ যাব পাৰিছোঁ। অনাগত দিনত এটা ভাল অৰ্গেনাইজ এটা ছ'চাইটি গঢ় দিয়াৰ কাৰণে, এটা উন্নত অঞ্চল হিচাপে গঢ় দিয়াৰ কাৰণে UPPL মডেলৰ ৰাজনীতিটো আমি সদায় আগুৱাই লৈ যাম, য'ত 26টা জাতি জনগোষ্ঠী একেলগে থাকিব পাৰিব। আপুনি এতিয়া ওচৰতে ঘোষণা কৰিলে, আৰু বাকী আছে, আপুনি কেইটা সমষ্টিত নিৰ্বাচন খেলিব? আমাৰ দলেহে ঠিক কৰিব কিমানটা সমষ্টিত মই খেলিব লাগে, সেইটো আমাৰ দলে ঠিক কৰিব আৰু সেইমতে মই খেলিম। অতি শীঘ্ৰে প্ৰায় আৰম্ভ কৰিছোঁ আৰু বহুত আগতে আমি আৰম্ভ কৰিছিলোঁ, কিন্তু প্ৰাৰ্থী ঘোষণা হোৱাৰ নেক্সট দিনা যোৱাকালি প্ৰাৰ্থী ঘোষণা হৈছিলে। আজি তামোলপুৰত বিজয় যাত্ৰাটো আৰম্ভ কৰি লৈছোঁ। 800 সমষ্টি আমি সম্পূৰ্ণভাৱে বিজয় পাম আৰু বাকী যিবিলাক সমষ্টি আছে, প্ৰায় 22টা সমষ্টি আছে, সোনকালে ঘোষণা কৰিব। কাৰণ UPPLক মানুহে আঁকোৱালি লৈছে। আমি জবৰদস্তিকৈ কোনোবা ৰাইজক উন্নয়নৰ পৰা জাপি দিব লগা হোৱা নাই। ইয়াৰ শান্তি আহিছে, গুণাত্মক আমি জবৰদস্তিকৈ কাৰোবাৰ মুখৰ পৰা মানে ওলাবলৈ দিয়া নাই। মানুহে স্বতঃস্ফূৰ্তভাৱে মনৰ পৰা কৈ আছে যে শান্তি আহিছে, উন্নতি আহিছে, চাকৰি পালে, নিৰাপত্তা পালে সকলো দিশত। আৰু বিশেষকৈ তামোলপুৰ অদূৰ ভৱিষ্যতত তামোলপুৰ জিলাৰ অঞ্চলত এটা ৰাজনৈতিক এটা কেন্দ্ৰ বা ৰাজধানী হ'বলৈ গৈ আছে, ইকনমিক হাব। কাৰণ ইয়াৰ যথেষ্ট এটা মানে সম্ভাৱনা আছে। ইয়াত অসম চৰকাৰেও
মুখ্যমন্ত্ৰী এদিন কৈছিলে যে তামোলপুৰে যিটো ডাঙৰ এটা কণ্ট্ৰিবিউটৰ হ'ব আৰু ইয়াৰ ওচৰৰ পৰা যিটো এটা অৰ্থনৈতিক ৰাজধানী আমি তামোলপুৰটোকে আমি নিৰ্মাণ কৰিব পাৰিম। এই ৰেলীয়ে দেখুৱাইছে যে আমি কিমান বেছি আমাৰ কিমান সততা আছে, নিষ্ঠা আছে আৰু ৰাজ্যৰ প্ৰতি আমাৰ যিটো এটা প্ৰতিশ্ৰুতি সেইটো সদায় মানে থাকিব আৰু ৰাইজে আমাৰ লগত থাকিব। থেংক ইউ।